আপোনালোকৰ সকলোৰে নিশ্চয় খবৰ ভাল আৰু বেয়াৰ মাজত মোৰো তেনেকৈ আৰু ভাল আৰু বেয়াৰ মাজতে চলি আছে যি কি নহওক পোনপ্ৰথমে আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ আপোনালোকৰ মৰম আশীৰ্বাদৰ বাবেহে আজি মোৰ চেনেলটোৱে 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিলে সঁচাকৈ বহুত ভাল লাগিছে আপোনালোকে আগলৈও এনেকৈ ছাপোৰ্ট কৰি যাব আৰু ময়ো ভাল ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম আপোনালোকৰ মাজলৈ আৰু আপোনালোকে বহুতে কমেণ্ট কৰি আছে যে হোম টুৰৰ ভিডিঅ' দিবলৈ হোম টুৰৰ ভিডিঅ' মই দিম বাৰু বেলেগ এদিনা আৰু কোনে চাব বিচাৰে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব আৰু বহুতে কৈ আছে ডেইলি ব্লগ দিবলৈ ডেইলি ব্লগ দিয়াটো ইমান সহজ নহয় বাৰু তথাপিও মই চেষ্টা এটা কৰিম বনাবলৈ একচুৱেলি কি হয় এডিটিঙৰ কথা এটা থাকে চ' মানে এডিটিং কৰোঁতে বহুত টাইম লাগি যায় সেইকাৰণে ইমান প্ৰব্লেম হয় আৰু তথাপিও ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম আপোনালোকৰ মাজলৈ আৰু বেছিকৈ চুলিৰ ওপৰত কমেণ্ট কিন্তু বহুত আহিছে চুলিৰ ওপৰতে বহুতে মানে এটা ভিডিঅ' বনাবলৈ কৈ আছে সেইকাৰণে আজি মই চুলিৰ ওপৰতে এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকে কৈ আছিলে যে চুলিখিনি বহুত সৰিছে ফাটিছে ৰাফ হৈ গৈছে কি লগালে ভাল হ'ব চ' মই আজি তাৰ ওপৰতে এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকে কিন্তু ভিডিঅ'টো আগলৈ চাই থাকক ঠিক আছে তেতিয়াহ'লে বলক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এইফালে এতিয়া মই এল'ভেৰাডোখৰ কাটি লৈছোঁ আৰু আপোনালোকে বহুতে কমেণ্ট কৰি আছিলে এল'ভেৰা প্লাণ্ট কেয়াৰৰ ওপৰত ভিডিঅ' দিবলৈ চ' মই এইটো নেক্সট ভিডিঅ' দিম বাৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এইফালে নাৰিকল তেলকেইটা ৰ'দত গলাই লৈছোঁ আৰু ইয়াৰ অৱস্থাটো কিটুৱে কি কৰিলে চাওকচোন কিটুৱে নাৰিকল তেল খাই খুব ভাল পায় সেইকাৰণে এনেকুৱা অৱস্থা কৰিলে আৰু এইফালে চাওক এতিয়া মই এল'ভেৰা জেলখিনি উলিয়াই ল'লোঁ এটা বাটিত আপোনালোকে জেলখিনি নুলিয়ালেও এল'ভেৰাডোখৰ পিচ কৰি ল'ব আৰু জেলখিনি উলিয়াই ল'লে বেছি ভাল হয় আৰু এতিয়া মই এটা চচপেনত জেলখিনি দি দিছোঁ আৰু এতিয়া মই নাৰিকল তেলখিনি দি দিছোঁ আপোনালোকে 4 চামুচমান নাৰিকল তেল দি দিব পাৰে চুলিখিনি হিচাপত ল'ব আৰু এতিয়া মই এল'ভেৰা জেলখিনি আৰু তেলখিনি ভালকৈ মিহলি কৰি লৈছোঁ আৰু অকণমান দেৰি আপোনালোকে গৰম হ'বলৈ দিব তাৰ পাছতে বাটিত নমাই দিব এয়া চাওক হেয়াৰ অইলখিনি ৰেডি হৈ গ'ল এতিয়া মই এটা বাটিত নমাই লৈছোঁ তাৰ পাছত ঠাণ্ডা হ'বলৈ দিম এয়া এতিয়া ঠাণ্ডা হৈ গৈছে আৰু হেল্ল' এভৰিৱান এয়া চাওক এতিয়া মই এল'ভেৰা জেলখিনি আৰু কোকোনাট অইলখিনি কেনেকৈ গৰম কৰি আনিলোঁ আপোনালোকে দেখিলে আপোনালোকে এল'ভেৰা জেলখিনি নুলিয়ালেও এল'ভেৰাডোখৰ পিচ কৰি ল'ব আপোনালোকে এতিয়া নাৰিকল তেলৰ লগত গৰম কৰি অকণমান দেৰি ঠাণ্ডা হ'বলৈ দিব তাৰ পাছতে চুলিত লগাব এতিয়া মই সেইখিনি ঠাণ্ডা হ'বলৈ দিম তাৰ পাছতে লগাম একচুৱেলি কি হয় এল'ভেৰা জেলখিনি উলিয়াই দিলে বেছি ভাল হয় তেতিয়া জেলটো ইয়াত থাকি যায় যে সেইকাৰণে লগাবলৈও ভাল হয় চুলিখিনি বেছি চিল্কি হ'ব সেইকাৰণে মই জেলখিনি উলিয়াই ল'লোঁ আৰু আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকক এতিয়া মই এইখিনি লগাই লওঁ আৰু ঠাণ্ডা হৈছেগৈ লাহেকৈ একচুৱেলি আগতে মোৰো বহুত চুলি ফাটিছিলে মানে কি হৈছিলে মই চুলি দুডালমানৰ হাইলাইট কৰি দিছিলোঁ সেইকাৰণে চুলিখিনি পূৰা মানে ডেমেজ হৈ গৈছিলে মোৰ তাৰ পাছতে মই কি কৰিলোঁ ঘৰুৱা পদ্ধতিৰে মানে ভাল কৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ আৰু ছোৱালী মানুহৰ চুলিখিনিয়ে মেইন নহয় জানো সেইকাৰণে যিমান পাৰোঁ চুলিখিনি যতন ল'বলৈ মই চেষ্টা কৰোঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰি থাকিম এতিয়া এইখিনি ঠাণ্ডা হৈ গ'ল মই এতিয়া চুলিত লগাই লওঁ আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকক আৰু যদি চাই ভাল পায় তেতিয়া প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড কমেণ্ট কৰিব আপোনালোকে ফাৰ্ষ্টত গুৰিত এনেকৈ লাহে মাছাজ কৰি ল'ব মই চুলি তেলখিনি লগাই এটালোঁ আৰু আপোনালোকক আজি দেখুৱালোঁ তেলটো কেনেকৈ আপোনালোকে প্ৰস্তুত কৰি ল'ব চ' একেবাৰে ইজি মই আজি দুটা বস্তুৱেই ইউজ কৰিছোঁ এল'ভেৰা আৰু নাৰিকল তেল ব্যৱহাৰ কৰিছোঁ আপোনালোকে এনেকৈ গৰম কৰি ল'ব তাৰ পাছত ঠাণ্ডা হ'বলৈ দিব তাৰ পাছতে লগাব আৰু এনেকৈ তেলটো সপ্তাহত যিমান পাৰে আপোনালোকে লগাবলৈ চেষ্টা কৰক সঁচাকৈ বহুত ভাল হয় এল'ভেৰাটো একচুৱেলি কি কাৰণে দিছোঁ আপোনালোকে জানেনে এল'ভেৰাই আমাৰ চুলিখিনি গ্ৰ'থ কৰাৰ লগতে চিল্কি চাইনি স্মুথ কৰাতো সহায় কৰে আৰু উফি
সমস্যাৰ পৰা দূৰ কৰে, লগতে চুলি সৰা সমস্যাৰ পৰা দূৰ কৰে। চ' আজি আপোনালোকক এইটো তেল প্ৰস্তুত কৰি দেখুৱালোঁ। আপোনালোকে চাই কেনে পালে জনাবলৈ নাপাহৰিব। আৰু অলপ পাছতে চুলিখিনি মই ধুই মেলি আপোনালোকক দেখুৱাই আছোঁ আৰু আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকক। মই চুলিখিনি ধুই মেলি আহিলোঁ আৰু এতিয়া অকণমান চেৰাম তেল লগাম আৰু মই কোনটো চেৰাম তেল ইউজ কৰোঁ সেইটো আপোনালোকক কৈ দিছোঁ বাৰু। মই একচুৱেলি ষ্ট্ৰিক্টৰ এইটো চেৰাম তেল ইউজ কৰোঁ। আপোনালোকে যিকোনো এটা ইউজ কৰিলেও হ'ব। আপোনালোকে লৰিয়েলৰ নহ'লে লটাছৰ চেৰাম তেল ইউজ কৰিলেও হ'ব। যিকোনো এটা কৰিব আপোনালোকে ধোৱাৰ পাছতে লগাব চুলিখিনিও ভাল হৈ থাকে। আৰু আপোনালোকক আজি মই হেয়াৰ অইল এটা প্ৰস্তুত কৰি দেখুৱালোঁ, কেনেকুৱা পালে জনাব। আৰু আপোনালোকেও এই হেয়াৰ অইলটো প্ৰস্তুত কৰি লগাওক চুলিখিনি সঁচাকৈ কৈছোঁ বহুত ভাল হ'ব। আপোনালোকৰ চুলি ফটাৰ সমস্যা দূৰ কৰাৰ লগতে উফি সমস্যাও দূৰ হ'ব। এতিয়াতো ঠাণ্ডা দিন হয়, উফি সমস্যাটো বেছিকৈ দেখা যায় নহয় জানো। চ' এইটো তেল প্ৰস্তুত কৰি লগাওক, উফি সমস্যাও দূৰ হ'ব, চুলিখিনি সৰাও বন্ধ হ'ব, সকলোখিনি সমস্যা দূৰ হ'ব। অকল কিন্তু আপোনালোকে এদিন লগালেই নহ'ব, আপোনালোকে সপ্তাহত যিমান পাৰে লগাবলৈ ট্ৰাই কৰক। আৰু যিমানে আপোনালোকে চুলিত তেল লগাব সিমানে চুলিখিনি আপোনালোকৰ ভাল হৈ থাকিব। আৰু এটা কথা কিন্তু আপোনালোকে যেতিয়া লগাব চুলিৰ গুৰিটো কিন্তু ভাল হৈ থাকিব লাগিব। লেতেৰা চুলিত আপোনালোকে নলগাব, নহ'লে আপোনালোকে চুলিৰ ৰিজাল্টটো নাপাব। সেইকাৰণে কৈছোঁ চুলিখিনিত লগোৱাৰ আগতে আপোনালোকে এদিনৰ আগত বা দুদিনৰ আগত ধুই ল'ব, তাৰ পাছতে লগাব। আৰু আজি ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই বাই।